Oi! पहली नजर में कैसे जादू कर दिया तेरा बन बैठा है मेरा जिया हेलो फ्रेंड्स केने আছে আপোনালোকে আমি বহুদিন পিছৰ এটা ভিডিঅ' দিলো আজি আমি रोस्ट কৰিব ওলাইছো দাদা দাদা মই ৰাজকুমাৰক ভাল পাওঁ চুপ তো ৰাজকুমাৰৰ লগত বিয়াৰ আছে এজন ভিক্ষাৰীৰ লগত বিয়া দিম বুজিছা অসমত এইবোৰ কি হৈ আছে অসমত কি হৈ আছে অসমত হৈ আছে আমাৰ ৰাজকুমাৰ আটাৰ গানবোৰ তামান জনপ্ৰিয় হৈ আছে প্লাছ ৰাজকুমাৰ দাই পুৰা গানবিলাক ওলাই আছে আহকচোন আজি আমি এটা ৰাজকুমাৰৰ ভিডিঅ' চাই লওঁ আজই কলিজা চুপ ভিডিঅ' চাই যা খেন্তা মোৰ হ'ব 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 tu sama Mama Serata. Serata. ৰাজকুমাৰ আটা আপুনি ভিডিঅ'বিলাক বনাইছে কিন্তু লোকেশ্যনবিলাক ইমান ঘাটিয়া কিয় মন্দিৰটো খুব ধুনীয়া কৰি সজাইছে দেই বা লোকেশ্যন পাছফালে ৱাল কেইটামান গাছ আৰু দৰ্জাও খোলা আছে দেখোন হে পাছত ছাগাল সোমাবই একদম সঁচা কথা কৈছা কি কৰি আছে ভিডিঅ'টো চালে শান্তি হ'ল নে বৰ শান্তি হ'ব ফ্ৰেণ্ডসকল আপোনালোকে ভিডিঅ'টো চালে কম কিন্তু আৰু অসমত আৰু কৰিঅ'গ্ৰাফাৰ নাই নেকি কৰিঅ'গ্ৰাফাৰ বহুত অভাৱ আছে নেকি অসমত ঠিক আছে অভাৱ আছে কিন্তু অলপমান নিজে ডাইৰেকশ্যন কৰাতে অলপ চাব লাগে আপোনালোকে মই দেখুৱাইছোঁ ভিডিঅ'টো কৰি থকাটো পাছফালেদি মানুহ যাই থাকে নেকি আমাৰ এতিয়া আমি ভিডিঅ' বেকগ্ৰাউণ্ড নাই কোনো নাই কিন্তু আমাৰ পাছফালে কোনোবা যাই আছে নেকি আপোনালোকে মই দেখুৱাই আছোঁ এটা বস্তু মা কসম এইটো কোন হয় বে আটাৰ পাছফালে যে প্ৰাণীটো গ'ল সেই প্ৰাণীজন কোন হ'ব পাৰে নিশ্চয় এই আটাৰ ঘূৰেলা কোনোবা এজন খেন্তা মোৰ এই কেম্পাছটোৰ কাম কৰা মানুহ বুজিছে গানটো কি বুজি পাইছেনে কোন তাই ৰূপহী একদম ফাল্টু গান আৰু শুনক গানটো কোনো ষ্টুডিঅ'ত গোৱা নাই আমাৰ দৰে এনেকুৱা একডাল মাইক লৈছে লৈ কিনে আৰু মোবাইল এটা লৈছে ইনকে ৰেকৰ্ডিং কৰিছে কোন তাই ৰূপহী এইজন বাইদেউক ৰাজকুমাৰ আটাৰ লগত বহুতে গানত দেখিছোঁ থৈ আজিকালি পইচা দিলি নহয় পইচা দিলে কলিয়ে বি গ ৰাজকুমাৰ আটাই ল'ব কুমাৰ আটা তোমাক কোনোবা আপি চাই হাঁহিব পাৰে কিন্তু আমি তোমাক চাই আটা কেতিয়াও নাও সেইটো তুমি নাভাবিবি আৰু এইটো ডেন্স আহিল দেই হা হয়তো এই হা কেনে কৰি দিব না কেনেকৈ আছে অসম চেছ হা সত্ৰীয়া নৃত্য এইগিলাখান গানতো সত্ৰীয়া নৃত্য আৰু তো পাছফালে আটাই কি কৰি আছে না জানা নাজ না আমাৰ ৰাজকুমাৰ আটাই সাপ ধৰিবৰ কাৰণে বিন বজাই আছে এইটো আমাক ৰক্ষা কৰক এইবোৰ নানাচিব মা কসম আৰু মানুহ এটা আহিছে দেখোন হয়তো ৰাজকুমাৰ আটা তুমি এই গেটখন বন্ধ কৰি আহা প্লিজ আৰু নহ'লে মানুহে আহিছে নহ'লে গৰু আহিব গাহৰি আহিব শিয়াল আহিব চব আহিব গেট বন্ধ নকৰিলে কেলা মানুহটো ৰাজকুমাৰ আটাক চাই গৈছে কি যে হ'ব চক আপুনি চক প্লিজ মানুহটো কেলা চাই গৈছে এই আপুনি কি চাই আছে যাব নোৱাৰে নেকি চক মিষ্টাৰ আপুনি কি চাই আছে গাছৰ তলত চক না খেমতা এইবিলাক কি তাৰমানে এইবিলাক কি হৈ আছে কি চলি আছে বা এই ফেক নাচাই কিয়া হৰি হে ৰাম পজিশ্যন ৰাজকুমাৰ আটা অসমত লোকেশ্যন থকা জাগা নাই নেকি এটাই যি লোকেশ্যন লৈ আছে তই কথাটো নাজানা নেকি এইবিলাক হৈছে কম পইচাত জব্দখানা
বাপৰে বা বন্ধুসকল ভাগৰ লাগি গ'ল আৰু কিনাম আৰু কৰিম আৰু গানৰ কিছুমান কথা মই নকলোৱেই তথাপিও যিখিনি ক'ব চেষ্টা কৈছোঁ আমাৰ এই প্ৰথম ৰ'জ ভিডিঅ' এই ভিডিঅ'টোত যাতে কোনো আমাক হেন বেয়া নাপায় আমি চব এই ফানৰ কাৰণে কৰি আছোঁ আৰু যদি আমাৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰক কমেণ্ট কৰক আৰু বন্ধুসকললৈ শ্বেয়াৰ কৰক আৰু আমাৰ নতুন এনেকুৱা ফানি ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু এইটো প্লিজ কৈছোঁ ভিডিঅ'টো কোনো যাতে বেয়া নাপায় আমি ট্ৰাই কৰি চাইছোঁ আৰু আমি পাৰোঁ না নোৱাৰোঁ আমি চেষ্টা কৰিছোঁ